আজিৰ বিষয়টো হৈছে খঙে মানুহক অন্ধ কৰে, লোভে মানুহক সংকীৰ্ণ কৰে আৰু হিংসাই মানুহক ধ্বংস কৰে। মানুহ এজন সামাজিক প্ৰাণী। তেওঁৰ মনুষ্যত্ব, সহানুভূতি আৰু নৈতিকতাই তেওঁক জন্তুৰ পৰা পৃথক কৰে। কিন্তু যেতিয়া সেই মনুষ্যত্ব খং, লোভ আৰু হিংসাৰ দৰে মানসিক বেমাৰত আক্ৰান্ত হয়, তেতিয়া মানুহৰ ভিতৰত থকা সেই পূৰ্ণ গুণবোৰ নোহোৱা হৈ যায়। এই কথাটো এই পৰ্বতৰ জৰিয়তে স্পষ্টকৈ প্ৰকাশ পাইছে। খঙে মানুহক অন্ধ কৰে, লোভে মানুহক সংকীৰ্ণ কৰে আৰু হিংসাই মানুহক ধ্বংস কৰে। এই পৰ্বতটোৱে তিনিটা গুৰুত্বপূৰ্ণ মানৱ দোষ বা দুৰ্বলতাৰ কথা কয়: খং, লোভ আৰু হিংসা, যিয়ে কেতিয়াও কোনো মানুহৰ কল্যাণ সাধন নকৰে। খঙে মানুহক অন্ধ কৰে। খং এক বিশেষ ধৰণৰ মানসিক অৱস্থা, যিয়ে মানুহক নিজ বুদ্ধি, বিচাৰৰ পৰা বঞ্চিত কৰে। খঙত মানুহে নিজৰ বেয়া ভাল চিন্তা নকৰে। এই সময়ত তেওঁ অন্ধ হৈ পৰে, অৰ্থাৎ যুক্তি, নীতি, বুজি পোৱা ক্ষমতা হেৰাই যায়। উদাহৰণস্বৰূপে, পৰিয়ালত যদি দুজন মানুহৰ মাজত খঙৰ বশত তৰ্ক বা বিবাদ হয়, তেনেহ'লে সেই খঙে সম্পৰ্ক ভাঙি দিব পাৰে। বহু সময়ত খঙত কোৱা এটি কথাই গোটেই জীৱন দুখৰ কাৰণ হৈ পৰে। আধ্যাত্মিক দৃষ্টিৰে দেখিলে ভগৱান বুদ্ধ, মহাবীৰ, মহাত্মা গান্ধী আদি সকলোৱে খঙক ত্যাগ কৰিবলৈ উপদেশ দিছে। তেওঁলোকে কৈছে, খং ত্যাগ কৰিলে শান্তি লাভ হয়। লোভে মানুহক সংকীৰ্ণ কৰে। লোভ মানে হ'ল অধিকৰ ইচ্ছা, সীমাহীন কামনা। এই লোভে মানুহক নিজস্ব সীমাৰ পৰা সংকুচিত কৰি তোলে। লোভী মানুহ নিজৰ আৰু আনৰ অধিকাৰৰ মাজত পাৰ্থক্য ৰাখিব নোৱাৰে। লোভী মানুহে নিজৰ লাভৰ বাবে আনক ঠগিবলৈ বা ক্ষতি দিবলৈ কুণ্ঠাবোধ নকৰে। সমাজত অপৰাধ, দুৰ্নীতি আৰু অনিষ্টাৰ মূলত এই লোভে দায়ী। উদাহৰণস্বৰূপে, ৰাজনৈতিক লোভে দেশৰ সম্পদ লুট কৰে, ব্যৱসায়িক লোভে গ্ৰাহকৰ বিশ্বাস ভংগ কৰে, সম্পত্তিৰ লোভে ভাই ভনীৰ মাজত বিবাদ লৈ আহে। লোভে হৃদয় কৰি তোলে আৰু এই সংকীৰ্ণতাই মনুষ্যত্বক ধ্বংস কৰে। হিংসাই মানুহক ধ্বংস কৰে। হিংসা হৈছে মানৱ সমাজৰ সকলোতকৈ ধ্বংসাত্মক দোষ। হিংসা শুদ্ধ মন, সহানুভূতি আৰু শান্তিৰ সম্পূৰ্ণ বিপৰীত। হিংসাৰ ফলাফল: হিংসাই যুদ্ধৰ জন্ম দিয়ে, হিংসাই সমাজ ভাঙি দিয়ে, ব্যক্তিগত হিংসাই পুৰণি বন্ধুত্ব শেষ কৰি দিয়ে। ধৰ্মীয় দৃষ্টিতো হিংসাক বেয়া দৃষ্টিৰে দেখা হয়। হিন্দু ধৰ্মত অহিংসা হৈছে পৰম ধৰ্ম। বৌদ্ধ ধৰ্মত হিংসাক ত্যাগ কৰিবলৈ উপদেশ দিয়া হৈছে। খ্ৰীষ্টান আৰু ইছলাম ধৰ্মতো শান্তি আৰু সহনশীলতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইতিহাস সাক্ষী আছে, হিংসা য'ত জন্ম লয় তাত কেতিয়াও উন্নতি নহয়। হিংসাই মানুহ, সমাজ, সম্বন্ধ আৰু দেশ ধ্বংস কৰি পেলায়। সঁচাকৈয়ে খঙে মানুহক অন্ধ কৰে, লোভে সংকীৰ্ণ কৰে আৰু হিংসাই ধ্বংস কৰে। এই তিনিটা দোষ যিকোনো ব্যক্তি, পৰিয়াল, সমাজ আৰু ৰাষ্ট্ৰৰ বাবে ক্ষতিকাৰক। সেয়ে এই দোষবোৰৰ পৰা মুক্ত থাকি সহানুভূতি, ধৈৰ্য আৰু নৈতিকতাৰে জীৱন কটোৱা উচিত। এই পৰ্বতটো কেৱল এজন ব্যক্তিৰ উন্নতিৰ কথা নহয়, ই সমাজক শান্তিপূৰ্ণ, সংহতিপূৰ্ণ আৰু বিকাশমুখী ৰূপে গঢ়ি তুলিবলৈ এক গভীৰ আহ্বান।